আমাৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা কিছুমান কঠোৰ সিদ্ধান্ত ল'ব লগা হয় যিটো সিদ্ধান্তই যিটো ডিসিশনে আমাৰ লাইফটো সম্পূৰ্ণৰূপে চেঞ্জ কৰি দিয়ে নহয়নে বাৰু বিৰাট কোহলি বৰ্তমান সময়ৰ এজন শ্ৰেষ্ঠ খেলুৱৈ শচীন তেণ্ডুলকাৰ মহেন্দ্ৰ সিং ধোনীৰ পাছতে নাম ল'ব পৰা এজন ব্যক্তি এটা মধ্যবিত্ত পৰিয়ালৰ পৰা ইমান ডাঙৰ এটা ফেম পোৱাটো ইমান সহজ কথা নহয় তাতে ক্ৰিকেট এনেকুৱা এখন খেল য'ত প্ৰত্যেকজন খেলুৱৈয়ে 110% দিব লগা হয় আৰু তাতে এখন দেশক ৰিপ্ৰেজেন্ট কৰা এবাৰ সুফল পাবলৈ হলে যিমান কষ্ট কৰিব লাগে তাতকৈ 10 গুণ বেছি কষ্ট কৰিব লাগে সেই সুফলটো ধৰি ৰাখিবলৈ মানে এক নম্বৰ হ'বলৈ যিমান কষ্ট কৰিব লাগে তাতকৈ 10 গুণ বেছি কষ্টকৰ সেই স্থানটো ধৰি ৰখা এতিয়া ভাবক বিৰাট কোহলিয়ে ইমান কষ্ট কৰিব লাগিব তেওঁ ডেডিকেশন লেভেল কি হ'ব লাগিব তেওঁ পৃথিৱীৰ এক নম্বৰ হৈ থাকিবলৈ আমি সকলোৱে জানো যে জাংক ফুড যেনে পিজ্জা বাৰ্গাৰ ফাষ্ট ফুড এইবিলাক খালে আমাৰ ওয়েট বাঢ়ে বিৰাট কোহলিও এটা সময়ত সেইবোৰ খাই ভাল পাইছিল যাৰ কাৰণে তেওঁৰ ওয়েট গেইন হৈছিল খেলত পাৰদৰ্শিতা দেখাব পৰা নাছিল যাৰ ফলত তেওঁ টিমৰ পৰা বাহিৰ কৰি দিয়া হৈছিল তেতিয়া তেওঁ ভাগি পৰিছিল কিন্তু হাৰ নামানি তেওঁ সেই জাংক ফুডৰ লগতে সব বিলাক বেয়া অভ্যাস ত্যাগ কৰিলে তেওঁৰ মতে আপুনি যদি কিবা এটা ইম্পেক্ট পেলাব বিচাৰে ইউ হেভ টু বি কমিটেড আপুনি আপোনাৰ বেষ্ট দিব লাগিব 100% দিলে নহব 110% প্লাস দিব লাগিব কাৰণ এনেকুৱা ফিল্ডত য'ত অলৰেডি মানুহে 100% 110% দি কাম কৰি আছে যি অহৰহ আপোনাৰ স্থান দখল কৰিবলৈ ট্ৰাই কৰি আছে তেনে ক্ষেত্ৰত যদি আপোনাৰ নামটো সবে মনত ৰখা বিচাৰে তেন্তে আউটৱৰ্ক কৰিবই লাগিব তেওঁলোকতকৈ বহুত বেছি কষ্ট কৰিব লাগিব কম্পিটিশনত নামিলে নহব কম্পিটিশনক কিল কৰিব লাগিব নিজকে কম্পিটিশনৰ পৰা ষ্টেণ্ড আউট কৰিব লাগিব 99% হলে নহব 99.99% হলে নহব 99.999% হলে নহব 100% পাৰফেক্ট কৰিব লাগিব it has to be 100% that 0.001% can change entire game এতিয়া ভাবক বিৰাট কোহলি তেওঁ কিমান কষ্ট কৰিব লাগিব তেওঁ কিমান প্ৰেক্টিছ কৰিব লাগিব শুনামতে তেওঁ মাত্ৰ 6 মাহৰ ভিতৰত 8 কেজি ওয়েট কমাই দিছিল তেওঁ হেনো পানী বুট খাই কেইবাদিনো পাৰ কৰিছিল আৰু ইমান প্ৰেক্টিছ কৰিছিল যে তেওঁক আকৌ টিমত ল'বলৈ বাধ্য হৈ গ'ল এনেকুৱা হ'ব লাগে মানুহৰ জীৱনত সুখ দুখ পৰিশ্ৰম থাকেই আমাৰ জীৱনত কেতিয়াবা এনেকুৱা কিছুমান সিচুৱেচন আহে যেনে ব্ৰেকআপ কোনোবা আত্মীয়ৰ মৃত্যু য'ত আমি ভাগি পৰো দিশহাৰা হৈ যাওঁ বহুত অকলশৰীয়া হৈ যাওঁ এইবোৰ প্ৰবলেম সবৰে থাকে বিৰাট কোহলিৰ আছিল কিন্তু সেই সমস্যাবোৰৰ পৰা যদি আপুনি পলাই নুফুৰি সেই সমস্যাবোৰৰ সন্মুখীন হৈ একোচ আগলৈ দিয়ে তেন্তে ইউ উইল বি আনষ্টপেবল বিৰাট কোহলিয়ে যেতিয়া তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেলখন খেলি আছিল তেতিয়া তেওঁৰ দেউতাক ঢুকাইছিল খেলৰ মাজতে খবৰটো আহিছিল তেওঁ দেউতাক ঢুকাল খবৰটো শুনি সবেই ভাবিছিল যে বিৰাট কোহলিয়ে ছুটি ল'ব তেওঁ খেল নেখেলে আৰু দেউতাকৰ সৎকাৰৰ বাবে গুচি যাব বাট 5 দিনা বিৰাটৰ হাতত বেট দেখি সব বিলাক অবাক হৈ গৈছিল আৰু তেওঁ সেই দিনা 90 ৰান কৰিলে আৰু খেল শেষ কৰিহে ঘৰলৈ গ'ল সেই দিনাৰ ওপৰত তেওঁ এনেদৰে কয় আপুনি হৈ যোৱা অঘটন এটা কেতিয়াও ৰিভাৰ্স কৰিব নোৱাৰে কিন্তু সেইটোক আপুনি উৎসাহৰ উৎস কৰি আপোনাৰ ভৱিষ্যত সলাই দিব পাৰে আৰু বিৰাট কোহলিয়ে সেইটোৱেই কৰিলে তেওঁ দেউতাকৰ মৃত্যুক এটা উৎসাহৰ উৎস হিচাপে লৈ সোৰ্স অফ মোটিভেশন হিচাপে লৈ আৰু আজি তেওঁ এটা বেলেগ লেভেলত আছে ইতিহাস ৰচি দিলে মানে কিবা এটা পাবলৈ হলে কিবা এটা হেৰুৱাবই লাগিব আৰু ইমান কঠোৰ সংগ্ৰাম কৰিব লাগিব যে ভগৱানেও ক'বলৈ বাধ্য হয় এয়া তোমাৰ ভাগ্য নহয় এয়া তোমাৰ প্ৰাপ্য